Hello everyone, welcome to my YouTube channel Jubin Kolita Vlogs. আৰু আজি হৈছে শাওনৰ মাহৰ শেষৰটো সোমবাৰ আৰু আজি মানে আমি এটা মন্দিৰত যাম আৰু কোৰ মন্দিৰত যাম ভিডিওটো চাই থাকক গম পাব। আহি বাছৰ পৰা নামিলো আৰু পাই গলো আমাৰ লক্ষ্যস্থান। ভিউ চাওক না, ওয়াও। আৰু সৌটো হৈছে মন্দিৰ গছজোপাৰ কাষতে। মন্দিৰত সোমোৱাৰ আগতে ধূপ চাকি কিবা কিবি লৈ ৰ'ব। এইটো মোৰ বাইদেউ, এইবিলাক ধূপ চাকি ললো আমি। আৰু আমি আহিছো নলবাৰী জিলাৰ টিহুৰ চকৰ শিৱ মন্দিৰত। বৰ্তমান গেট মাৰি থৈ দিছে, ভিতৰত সোমাব দিয়া নাই, মানুহ বহুত হৈছে। ভিতৰৰ মানুহখিনি ওলাই গ'লেহে সোমাব পাৰিম। বহু অপেক্ষাৰ শেষত সোমাই আহিলো দিয়ক কিবা কৈ। আজি লাষ্ট সোমবাৰ না শাওনৰ মাহৰ, মানুহ যাওক না বা। এইফালে এয়া জুই চাওক, হোম যজ্ঞ চলি আছে নেকি। এয়া আমাৰ বাইদেউ ধূপ চাকি জ্বলাই আছে। এইফালে এইটো শিৱৰ মূৰ্তি, ইয়াত মানুহে বেলপাত ফুল আৰু গাখীৰ দি আছে। হৰ হৰ মহাদেৱ। এতিয়া ইয়াত ফুল বেলপাত আৰু ফটা ল'ম। এইফালে প্ৰসাদ বিতৰণ কৰি আছে, অলপমান লৰবক নাজি। ভিতৰৰ পৰা ওলাই আহিলেও দৰ্শন কৰি এয়া প্ৰসাদ আৰু বেলপাত ফটা লৈ। আৰু মোৰ লগত আজি বাও আহিছে ইয়াত।